শিক্ষক বন্ধুসকল, অসম চৰকাৰৰ কেবিনেটে শিক্ষক বদলিৰ ক্ষেত্ৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰোঁ। আহকচোন। ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কিছু আমি আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ 2022 এই ৰুলছখন আমি আজি পাছ কৰিছোঁ। আৰু এইখনত মানে ডিষ্ট্ৰিক্টৰ ভিতৰত ইণ্টাৰ ডিষ্ট্ৰিক্ট সকলো ধৰণৰ ট্ৰেন্সফাৰ আছে। ইয়াৰ ভিতৰতে এটা কথা গোটেই বছৰ খোলা থাকিব, সেইটো হৈছে যে মিউচুৱেল ট্ৰেন্সফাৰ। কোনোবাই যদি মিউচুৱেল ট্ৰেন্সফাৰ কৰে এইটোৰ কাৰণে অ'পেন, কাৰণ মিউচুৱেল ট্ৰেন্সফাৰ কৰিলে কোনোখন শিক্ষানুষ্ঠানিক ক্ষতিগ্ৰস্ত নহয়, দুইটাতে শিক্ষাৰ ক্ষেত্ৰত কোনো অসুবিধা নহয়। তাৰপিছত এটা কথা থাকিব যে ৰেচনেলিষ্ট। এতিয়া ক'ৰবাত যদি শিক্ষক এজন আছে বা ক'ৰবাত যদি শিক্ষক একেবাৰে নাইকিয়া হৈছে, হয়তো এজন শিক্ষকৰ আছিল, তেওঁ ৰিটায়াৰ হৈ গ'ল, শিক্ষক নাইকিয়া হ'ল, বা ক'ৰবাত দুজন শিক্ষক আছিল, এজন ৰিটায়াৰ হ'ল, শিক্ষক নাইকিয়া হ'ল, তেতিয়া ডিচিৰ তত্বাৱধানত আমি IS হওক DI হওক তেওঁলোকক আমি দায়িত্ব দিছোঁ যে তেওঁলোকে সেই ডিষ্ট্ৰিক্টৰ ভিতৰত সেইখিনি ট্ৰেন্সফাৰ কৰিব পাৰিব। আৰু ইয়াৰ আগতে এটা সিদ্ধান্ত আছিল যে 10 বছৰতকৈ বেছি যিসকল শিক্ষকৰ বদলি হোৱা নাই তেখেতসকলে ট্ৰেন্সফাৰ মানে বদলীকৰণ বিচাৰিব পাৰিব। আৰু এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট সাধাৰণতে হ'ব, বহুত আঁতৰে আঁতৰে থকা শিক্ষক শিক্ষয়িত্ৰী আছে, তেখেতসকলৰ এই সুবিধাটো আমি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে তেখেতসকলে বিচাৰিব পাৰিব। ধৰক এটা পৰিমাণলৈকে হয়তো কাৰোবাৰ হাজবেণ্ড এঠাইত আছে, কাৰোবাৰ হয়তো পৰিবাৰ এঠাইত আছে, তেওঁলোকে একে জেগালৈ একে ওচৰা ওচৰি যাতে যাব পাৰে, এনেকুৱা ধৰণৰ কিছু কথা প্ৰিফাৰ কৰি মানে অগ্ৰাধিকাৰ দি আমাৰ এই ট্ৰেন্সফাৰটো মুকলি হ'ব। আৰু সাধাৰণতে বছৰত এপ্ৰিল মাহত সকলোৱে এপ্লাই কৰিব পাৰিব অনলাইন, আৰু জুনৰ ভিতৰত সকলোখিনি ঠিক কৰি জুলাইত যিটো গৰম বন্ধ হ'ব, জুলাইত তেওঁলোকৰ মুভমেণ্ট হ'ব। মানে তেওঁলোকে গৰম বন্ধৰ ভিতৰতে পোষ্টিংবিলাক লৈ ল'ব, যাতে কোনো পঢ়া শুনাত কাৰো মানে শিক্ষাদানৰ ক্ষেত্ৰত ক্ষতি নহয়। গতিকে ইয়াৰ আৰু বিতং গাইডলাইন আছে, মই মোটামুটি কৈছোঁ যে এইখিনি কথা আজি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এনেই বাকী ক্ৰাইটেৰিয়াততো মানুহৰ ট্ৰেন্সফাৰ হ'বই। তাৰ বাদে বিশেষকৈ সাধাৰণতে ইয়াৰ আগৰ যিসকল লোক আছিল তেওঁলোকতো নিজৰ ডিষ্ট্ৰিক্টতে হৈছিলে। টেট আৰম্ভ হোৱাৰ পিছত হয়তো তেখেতসকলে অলপ নিজৰ জিলাতকৈ বেলেগ বেলেগ জিলাত তেওঁলোকে পোষ্টিং পাইছে, তেখেতসকলে ট্ৰেন্সফাৰ বিচাৰি আছিল। গতিকে তেখেতসকলৰ এতিয়া যাৰ 10 বছৰ হৈছে, এতিয়া 12 চনৰ পৰা আৰম্ভ হৈছিল, তেওঁলোকৰ 10 বছৰ হৈছে, তেওঁলোকৰ ট্ৰেন্সফাৰটো এতিয়া আমি আৰম্ভ কৰিম। তেওঁলোকে হয়তো নিজৰ জিলাৰে ওচৰলৈ যোৱাৰ এটা সুবিধা পাব। গতিকে এই গোটেইখিনি কথা ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে।